চাউল পাই গ'ল চাউল আজি আমি এই চকৰি খেলটো আৰম্ভ কৰিবলৈ ওলাইছোঁ। ইয়াত বহুতো মানুহ আহি উপস্থিত হৈছে খেলটো খেলিবৰ কাৰণে। ইয়াত আপোনালোকে বস্তুকেইটা দেখিছে কি কি আছে। এতিয়া এই চকৰি খেলটো আমি আৰম্ভ কৰিছোঁ। এতিয়া চকৰি ঘূৰাব আৰু কোনোবাই ঘূৰাবি নেকি? ইয়াক কোনোবাই ঘূৰাবি নে নাই জানা কি ঘূৰাবি নে নাই জানা এবাৰ এবাৰ এইফালে এইফালে বস্তুকেইটা দেখা দে। ইয়াত আছে মিঠাতেল আধা লিটাৰ, তাৰপিছত চাউল 1 কেজি, তাৰপিছত এইটো ভিমবাৰ চাবোন, তাৰপিছত নেমু 2টা আৰু এই কলগেটটো নাই এবাৰ এবাৰ ঘূৰাবি হা নাই ঘূৰা শুনি ল এবাৰ ঘূৰাই পেলাই যে এইটো যে ৰ'ব যে এইটো কেমেৰাটো চলা এইটো য'ত যে ৰ'ব চিতাৰটা দেখিছ যে এটাৰ মাজত এই খালী আছে, এটাৰ মাজত নেমু আছে, এটাৰ মাজত চাউল আছে, এটাৰ মাজত ভিমবাৰ চাবোন আছে, এটাৰ মাজত মিঠাতেল আছে আৰু ইয়াত কলগেট ডাঙৰ এচাতে ঘূৰাবি য'ত লাগিব ঘূৰা নেমু 2টা পালি নেমু তেল এইফালে দেখা এইফালে দেখা নেমু 2টা কি পালে এইবাৰ আহিছে সীমন্ত ঘূৰাবলৈ। ই ঘূৰালে চকৰিটো, এতিয়া কি পৰে ইয়াৰ ভাগ্যত সিহে জানিব আৰু তাৰ ভাগ্যখনেহে ক'ব কি পৰে। কলগেট পৰি গ'ল। কলগেট এটা লাভ কৰিছে সীমন্তই, কলগেটটো ইয়াক দিছোঁ। ইয়াৰ পিছত আহিব আমাৰ কলীয়া ভাই, দিব্য ভাইয়ে ঘূৰাইছে কি পৰে এতিয়া তাৰ ভাগ্যত। নহয় ই একবাৰ ঘূৰাই দিয়ক যোগে ই চাউল পাই গ'ল চাউল এইবাৰ কলীয়া ঘূৰাব। মিঠাতেল পাই গ'ল হে নাপালি কি কেলে না পাই গ'লি ৰোৱা আকৌ যা তোক এইটো পাবি আছ ন তই পাই আছ এইটো এইটো এটা থাকি গ'ল কোনো নোঘোৱা নি ইয়াত থকা কোনে ঘূৰাবি ঘূৰাই দে তই ঘূৰাই জোৰকে তই চাবোন পালি হুঁ চাবোনটো পাই গ'লি দেখোন নেমুটা পালি ন ঘৰ লৈ যাবি। চবতকৈ ডাঙৰটো গিফ্ট ই পালে।